वेलकम बैक टू माय यूट्यूब चैनल कि खबर आपनालोকৰ आशा करूँ खबर निश्चय ভাল আজি মই আপোনালোকক দেখাম যেহেতু বিহু আহি পালে আমাৰ ঘৰত আজি সান্দহ শুনিছে আপোনালোকক দেখাম যেহেতু বিহু বুলি ক'লে সান্দহ লাৰু পিঠা মেইন সো আজি আমাৰ ঘৰত আজি সান্দহ শুনিছে আপোনালোকক দেখাইছো চাই দিব এয়া সৰু আইতাই ধুনীয়াকৈ খেৰৰে বাহনি বনাই আছে বাহনিডাল মানে লাগিব যেতিয়া ঠাণ্ডা হুণ্ডা হয় ন তেতিয়া গোটেই চাৰো সাইডে পৰি যায় সো খাৰি দিবৰ কাৰণে লাগে আৰু কেনেকৈ বনাই আছে আপোনালোক চাই থাকক মই নাজানো বনাব সৰু আইতা কেনেকৈ বনাইছে মই শিকি আছো আপোনালোকে যদি নাজানে ভিডিওটো চাব এয়া বাহনিডাল ৰেডি হৈ গ'ল এয়া ধুনীয়াকৈ সান্দহ খুন্দি আছে আইতাই ধুনীয়াকৈ ভাজি আছে সৰু আইতাই হাৰি আছে মায়ে ঠেকি দি আছে আৰু জেঠি মায়ে সেই মানে য'ত সান্দহ খুন্দি আছে সেইখিনি লাৰি দিব লাগে ন সো লাৰি দি আছে এয়া ধুনীয়াকৈ ভাজি ল'ব লাগে ভাজা হোৱাৰ পিছত ঠেকি দিব লাগে তেতিয়া খুন্দা হয় গুড়া হৈ যায় আৰু কিছু সময় ভাজি থাকিব লাগে যেতিয়ালৈকে নহয় আৰু এয়া ময়ো এবাৰ ভাজি চালোঁ কেনেকুৱা লাগে এনেকৈ ধুনীয়াকৈ ঘূৰাই ঘূৰাই ভাজি থাকিব লাগে আৰু যেতিয়া ভাজা হয় ইয়াতে ঠেকিটো দি দিব লাগে তাৰপিছত খুন্দাৰ পিছত গুড়া হৈ যায় তাৰপিছত সান্দহ হৈ যায় সেইফালে ধুনীয়াকৈ মেজিটো বনাই থকা হৈছে কমপ্লিট হোৱা নাই বাৰু লাহে লাহে বনাই আছে আৰু সান্দহ শুনিলে আপোনালোকৰ ঘৰত সান্দহ শুনিছে নে নাই ক'বচোন আজিলৈ ভিডিঅ'টো ইমানেই আছিল আকৌ লগ পাম নেক্সট ভিডিঅ'ত বাই বাই